জীৱনৰ খুব কম বয়সতে যদি এই পাঁচটা ভুল কৰে তেন্তে জীৱন শেষ। সো নমস্কাৰ বন্ধুসকল, আপোনাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে মোৰ এই ইউটিউব চেনেল আমাৰ এই জীৱন। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনাক কিছু গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। আৰু আজিৰ ভিডিঅ'টোৰ টপিক হৈছে, আৰু যিটোৰ ওপৰত আজি মই ভিডিঅ'টো বনাব গৈছোঁ আৰু সেইটো হৈছে জীৱনৰ যদি খুব কম বয়সতে যদি এই পাঁচটা ভুল কৰে তেন্তে জীৱন শেষ। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু কি এই পাঁচটা ভুল আপোনালোকে কেতিয়াও কৰিব নালাগে। তো সেই কথাখিনি আপোনালোকে ভালদৰে শুনক, ঠিক আছে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বন্ধুসকল, আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলৰ বয়স কম অৰ্থাৎ 25 বছৰৰ কম, সেই লোকসকলে জীৱনত বাটত খোজ দিওঁতে খুব সাৱধান হোৱা উচিত, কিয়নো এই বয়সৰ সকলো লোকৰ বাবে জীৱনৰ পথ খুব মসৃণ নহয়। বহুতেৰে জীৱনৰ পথত কাঁইট থাকে, যাৰ ফলতে এটি ভুল খোজ তেওঁৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ মাতিব পাৰে। জীৱনত এই পাঁচটা ভুল কেতিয়াও কৰিব নালাগে। আৰু এক নম্বৰটো হৈছে এই সামাজিক মাধ্যমৰ পৰা ইণ্টাৰনেটৰ জগতৰ অফলাইন বা অনলাইনত যিকোনো কথা বা যিকোনো লোকক অন্ধভাৱে অনুসৰণ কৰিব নালাগে, বিশ্বাস কৰিব নালাগে। এই 25 বছৰ বয়সৰ মানুহৰ মাজত দেখা যায় তেওঁলোকে কোনো চেলিব্ৰিটিক, কোনো নেতাক অনলাইনত খুব অন্ধভাৱে অনুসৰণ কৰি পেলায়, যাৰ ফলতে সেই চেলিব্ৰিটিৰ পৰা প্ৰতিটো ভুল কাম বা ভুল কথা যি আচলতে কল্যাণকামী নহয়। এয়ে পৃথিৱীৰ কোনো লোকে অন্ধভাৱে অনুসৰণ কৰিব নোৱাৰি, কাৰণ মানুহ মাত্ৰ ভুল থাকেই। আৰু 2 নম্বৰটো হৈছে নিকিতাময়ৰ পৰা খুব বেছি প্ৰত্যাশা কৰাটো এক মহা ভুল। বহু সময় এই প্ৰায় মৰীচিকাৰ পিছত দৌৰাৰ দৰে হৈ পৰে। বহুজনে কয় নহয়নে যে মোৰ অমুক ভাই মোক তমুক কৰি দিব, তেওঁ থাকিলে মোৰ কোনো চিন্তা নাই। মোৰ অমুক বাইদেৱে আছে নহয়, তেওঁ চাকৰি যোগাৰ কৰি দিব। কিন্তু বাস্তৱত সেয়াও হৈ উঠেনে? এটি কথা মনত ৰাখিব, যিহেতু বয়স 25 বছৰ হোৱা নাই, সেয়েহে প্ৰত্যাশা নামৰ বস্তুটো কিছু কম কৰি নিজৰ ওপৰতে নিৰ্ভৰশীল হ'বলৈ শিকা উচিত। 3 নম্বৰটো হৈছে জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় ওপৰত সিদ্ধান্ত আনৰ পৰামৰ্শৰ ওপৰত এৰি দিয়া এক মাৰাত্মক ভুল। বিষয়বস্তু আগপিছ, ভাল বেয়া আটাইখিনি নিজৰ বিবেক আৰু বুদ্ধিৰে বিশ্লেষণ কৰা উচিত। আৰু 4 নম্বৰ হৈছে মূৰ্খ আৰু বদমাছ বন্ধু-বান্ধৱীৰ সৈতে মিলামিছা কৰা পৰিহাৰ নকৰিলে ভৱিষ্যত অন্ধকাৰ। আৰু 5 নম্বৰ হৈছে চিনেমা আৰু নাটকৰ চৰিত্ৰৰ লগত নিজক কল্পনা নকৰিব। এই সময়ত কাল্পনিক চৰিত্ৰৰ বাস্তৱ জীৱনত অস্তিত্ব বহু কম, আৰু বাস্তৱ জীৱনত সেই চৰিত্ৰৰ সম্পৰ্ক নাই বাবে চিনেমা বা নাটকখনৰ ভাল লাগে। বাস্তৱ জীৱনত কোনো নহয় কোনো ঠাইত আপুনি ভাল পোৱা সেই নায়কজনকো খলনায়ক, আৰু নাটকৰ প্ৰত্যেকজন খলনায়ক বাস্তৱ জীৱনৰ কোনো নহয় কোনো ক্ষেত্ৰৰ হিৰ। সেয়ে এই কাল্পনিক চৰিত্ৰসমূহ নিজৰ জীৱনত মিলাবলৈ গ'লে ভৱিষ্যতে হতাশ নিশ্চিত। বন্ধুসকল, এইকেইটা কথা সদায় আপোনালোকে মনত ৰাখিব, আৰু এনেকুৱা ভিডিঅ' মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব, যে এনেকুৱা মই মটিভেশ্যনেল ভিডিঅ' দিওঁ পোন প্ৰথমে আপোনালোকে চাব লাগিব, ঠিক আছে। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে মই আপোনালোক লগ পাম। বাই।